হেল্ল' গাইছ, চাৰিওফালে চলি আছে বৰ্তমান ৰাসৰ বতৰ। সুদীৰ্ঘ 9-10 দিনমান কাম কৰাৰ পিছত কালি ল'লোঁ মই এটা ছুটি আৰু আহিলোঁ পলাশবাৰীৰ ৰাসস্থলীলৈ লগকেইটাৰ লগত। আৰু আমি যোৱাৰ সময়ত মানুহ বহুত আছিল, ভৰি দিয়াৰো ঠাই নাই। সঁচাই এফালৰ পৰা প্ৰতিমাবোৰ চালোঁ আৰু তাৰ পিছত দেখিলোঁ লটাৰী। ভাবিলোঁ থাৰখন মোৰ কপালত আছে নেকি। সেই ভাবি মাদে আৰু মই কিনিব গ'লোঁ এটা টিকট। তাৰে আগতে চাব লাগিব 100 টকা আছে নে নাই। আছে, য়েছ, অ'কে, লেটছ বাই ওৱান টিকেট। কিনি ল'লোঁ এটা টিকট আৰু অহা 19 নৱেম্বৰত হ'ব আমাৰ ভাগ্য সলনি। মাদে পাব SUV, মই পাম থাৰ। লটাৰীত পোৱা থাৰ যদিহে কোনোবাই কিনিব বিচাৰে মোৰ লগত আগতীয়াকৈ যোগাযোগ কৰিব পাৰে। যদি কিবা এখন পাওঁ লগালগ সেইদিনাই মই কাম বাদ দিম। তাৰ পিছত গ'লোঁ এণ্ট্ৰি গেটলৈ, মানে আমি আহিছিলোঁ পিছফালৰ পৰা। এণ্ট্ৰি গেট চোৱা নাছিলোঁ, এণ্ট্ৰি গেটটোও চালোঁ। ঠিকে আছে, যোৱাবাৰতো অলপ বেছি ভাল হৈছিল নেকি। একো নাই, ইটছ ভেৰি গুড। আৰু এনেতে দেখা পালোঁ জোন বিলাহীক, সিও টিকট কাটি পালে এই চেকেনি এখন আৰু খৰাই এটা। আৰু বুঢ়াই ক'লে যে এতে উঠো। প্ৰথমতে ভাবিলোঁ যাম না নাযাম, কিন্তু মই এবাৰ যেতিয়া সৰু আছিলোঁ তেতিয়া এদিনতে 2 বাৰ উঠিছিলোঁ। তাৰ কাৰণে ভাবিলোঁ ইমান সৰু কথা মোৰ কাৰণে। আৰু য়েছ, মোৰ কাৰণে একো ডাঙৰ কথা হোৱা নাই, ঠিকে আছে, ভাল লাগছি উঠি, কিন্তু মোৰ একো ফিলহে নাহিল, 100 টকা এনাই গেল। বাৰু একো নাই, লগৰ লগত চললি আৰু অলপ চলপ এনাই হ'বয়ে।